এয়া চোৱা এইটো হাই এই বাইদেউজনী মোক ভিডিঅ' কৰা দেখি ইমানে হাঁহি আছিলে কৈ আছে যে অভি ঠিক হৈ গয়া মানে গাড়ীত আমি শুই আহিলো ইমানে বমি কৰিছিলো পুৰা মানে জকিং কৰি আছে মোক চাই এনেকুৱা হ'ল যে জানুৱাৰী মাহৰ শেষ মাহ আজি কিমান তাৰিখ 30 তাৰিখ হয় কিন্তু এতিয়ালৈকে বৰফ পৰা নাই কিন্তু প্ৰতি বছৰে ডিচেম্বৰ মাহৰ শেষৰ টাইম মানে যেতিয়া 15 তাৰিখ হৈ যায় তাৰ পিছৰ পৰা বৰফ পৰা ষ্টাৰ্ট হৈ যায় আৰু আজি হ'ল জানুৱাৰী মাহৰ 30 তাৰিখ কিন্তু চাওক বৰফৰ কোনো এতিয়ালৈকে নাম গন্ধই নাই আৰু আমি ইমান দূৰ আহিছো বৰফ চোৱাৰ কাৰণেহে আহিছো আৰু আমাৰ এনেকুৱা প্ৰব্লেম হৈছে সবৰে সৌৰভ মোৰ মাৰ আৰু আমাৰ মাইনাজনী সবেই মানে বমি কৰিলো গাড়ীতে বৰফ চোৱাৰ কাৰণে ইমান কষ্ট কৰি আহিব লগা হ'ল এতিয়া নেক্সট জেগা ক'ত যাওঁ নেজানো তাতে বৰফ পাম নে নাই